ফাইনেলি জুবিন দাই ন্যায় পাব আজি ফাঁচী কাঠত ওলমাব শ্যাম কানু সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু শেষৰ জ্যোতি। কিছু নিউজ চেনেলে এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰি আছে, কিন্তু জুবিন দাৰ জাষ্টিছৰ সলনি জেলত থকা দানৱ গীতাৰ জাষ্টিছহে বৰ্তমান বিচাৰি আছে। অসমবাসীয়ে জুবিন দাৰ জাষ্টিছ বিচৰা কমাই দিয়াৰ বাবে জেলত থকা দানৱ গীতাই বৰ্তমান উকিল লৈছে জেলৰ পৰা ওলাবলৈ। ভাবকচোন, জুবিন গাৰ্গ নামটো কিমান এটা শক্তিশালী নাম, কিন্তু সেই নামটো কিছু সংখ্যক মানুহে পাহৰি গৈছে। আপুনি যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে, জুবিন গাৰ্গৰ আপুনি আচল অনুৰাগী। আজি ক'বলৈ বাধ্য, জুবিন দাৰ ওপৰত যদি কোনোবাই ভিডিঅ' বনায়, লাইক কমেণ্ট শ্বেয়াৰ চাব একেবাৰে কমিহে আহিছে। যদি কোনোবাই গা উলিয়াই ভিডিঅ' বনাই আছে, তেহেঁতৰ লাইক ভিউজ চেক কৰিব। মাথো এটাই ক'ব বিচাৰো, জুবিন গাৰ্গ নামটো জুবিন গাৰ্গে হৈ থাকিব লাগিব।